গাৰ্লফ্ৰেণ্ড এতিয়ালৈকেতো হৈ আছে ৰুম পাওঁ মানে এক্স হৈ নগ'লেই হ'ল আৰু তুমি বহুত চেঞ্জ হৈছে জানানে আগৰ ৰাহুলটো যে এক চিকুটো হৈ থকা নাই দেখিহে আছো ডেইলি চেঞ্জ হৈছে বিশ্বাস কৰাত ডেইলি মোৰ জাঙিয়াটোৰ বাহিৰে একোৱেই চেঞ্জ হোৱা নাই হে কি ফটো কৰি থাকা প্ৰেমৰ পাকঘৰ শুনি কিবা ৰোমান্টিক লগা নাইনে সঁচাকৈ ভাল লাগিলে কিবা এটা এক নতুন কিবা এটা পালোঁ যেন লাগিলে এটা ধুনীয়া ষ্টৰী লৈ বনাইছে প্ৰেমৰ পাকঘৰ আপুনি চালেনে চ' আজিৰ ভিডিঅ'ত প্ৰেমৰ পাকঘৰ ইয়াৰ বিষয়ে কিছু কথা পাতিম নমস্কাৰ বন্ধুসকল মই সুৰজতি স্বাগতম জনাইছোঁ সুৰজতি এণ্টাৰটেইনমেণ্টলৈ মই কিন্তু মানুহ হেৰুৱাৰ ভয়ত উচিত কথাটো ক'বলৈ ভয় নকৰোঁ মোৰ এটা লাইফ আছে আৰু মোৰ কাৰণে সেইটো সিমানেই ইম্পৰ্টেণ্ট যিমানে এই ৰিলেশ্যনশ্বিপটো প্ৰায়ৰিটিজ দাদা আপোনাৰ কাৰণে আপোনাৰখিনি মোৰ কাৰণে আমাৰখিনি ন' অফেন্স বাট এই আমাৰখিনিত দুয়োৰে অংশীদাৰী 50-50 হ'ব লাগে কি কোৱা সম্পৰ্কত অংক নাথাকে দাদা সম্পৰ্কত আৱেগ থাকে আৰু আৱেগৰ পাৰ্চেণ্টেজ নোলায় বোলা ভাইটি ভিডিঅ'টোত এক্ট কৰিছে দেৱব্ৰত বৰা নৱদ্বীপ বৰগোহাঁই মধুস্মিতা দিহিঙীয়া পুনম বৰ্মন আৰু বিষ্ণুজ্যোতি সন্দিকৈ আৰে তুমি বাথৰুমত সোমাই পেলাই কি কৰি আছিলা মানুহে বাথৰুমত কি কৰে নহয় মানে ফেনাইলৰ আধা আছিলেই ন তাত ভিডিঅ'টো ডাইৰেক্ট কৰিছে বিষ্ণুজ্যোতি সন্দিকৈ আৰু ষ্টৰী হৈছে দেৱব্ৰত বৰাৰ সঁচাকৈ প্ৰতিটো প্ৰেমৰ ৰিলেশ্যনক চুই গৈছে ষ্টৰীটোৱে যদি আপুনি নাই চোৱা এতিয়ালৈকে প্লিজ ডিছক্ৰিপশ্যনত লিংকছ দিয়া থাকিব আপোনালোকে নিশ্চয় এবাৰ ভিজিট কৰিব ভাল লাগিব আপোনাকো ভিডিঅ'টোত দুটা সম্পূৰ্ণ পৃথক ৰিলেশ্যনশ্বিপৰ কাহিনী উপস্থাপন কৰিছে যিহেতু প্ৰথম ৰিলেশ্যনশ্বিপ সেয়া হৈছে ৰাহুলৰ আৰু দ্বিতীয়টো হৈছে নৱৰ ৰাহুলৰ ৰিলেশ্যনশ্বিপটো বৰ্তমানলৈকে চলি আছে কিন্তু এটা সৰু ইনচিডেণ্ট সৰু এটা ঘটনাৰ কাৰণে তেওঁৰ যি পাৰ্টনাৰ ৰাহুলৰ যি পাৰ্টনাৰ তেওঁৰ পাৰ্টনাৰজনৰ মুখখন বেয়াকৈ জ্বলি যায় চ' যাৰ কাৰণে ৰাহুলৰ পাৰ্টনাৰজনে এনি টাইম ইনচিকিউৰ ফিল কৰে যাতে ৰাহুলো এতিয়া মোক এৰি থৈ যাব নেকি অভিয়াছলি হয় যেনেকৈ ৰিলেশ্যনশ্বিপ এটা আজিৰ যুগত যেনেকৈ ৰিলেশ্যনশ্বিপ এটাত হয় সাধাৰণ ভুল এটাৰ কাৰণে এৰি হৈ যায় বা সুন্দৰ ৰিলেশ্যনশ্বিপ ভাগি যায় ঠিক তেনেকৈ নৱৰ যি ৰিলেশ্যনশ্বিপ তেনেকৈ নিজৰ পাৰ্চনেল কিছুমান স্পেচ বা তেনেকৈ নিজৰ পাৰ্চনেল কথাক লৈ তেওঁলোকৰ ৰিলেশ্যনশ্বিপটো ব্ৰেকআপ হৈ যায় ভাগি যায় চ' নৱই ভাবে তেওঁৰ নিজৰ থিংকিংটো যে ৰিলেশ্যনশ্বিপত নিজে কেতিয়াও তল পৰি থাকিব নালাগে চ' এই ভিডিঅ'টোত তেওঁলোকে ৰাহুল আৰু নৱ লগ পাই এখন শ্বেয়াৰিং কেবত ৰাহুলো তেওঁ নিজৰ কৰ্মস্থলীৰ পৰা ঘূৰি আহোঁতে ঘৰলৈ আহোঁতে তেওঁ কেব এখন বুক কৰিবলগীয়া হ'ল আৰু সেই কেবতে দুজনৰ লগ হ'ল তো ফোনতে ৰাহুলে যেতিয়া কথা পাতি আছিলে তেওঁৰ পাৰ্টনাৰৰ লগত তেতিয়া ৰাহুলৰ কথাবোৰ অবজাৰ্ভ কৰি আছিলে নৱই
তেওঁলোকৰ ৰিলেশ্যনশ্বিপৰ যিবোৰ কথা তেওঁ অবজাৰ্ভ কৰি আছিলে তাৰপিছত তেওঁ ভাবিছে যে তেওঁ বহুত তল পৰি আছে ৰিলেশ্যনশ্বিপত তল পৰি আছে অনলি ৰাহুলেই ৰিলেশ্যনশ্বিপটো ৰাখিব বিচাৰিছে যেন ভাবি নবয়ে তেতিয়া ৰাহুলৰ কথাবোৰত নিজৰ যি ৰিলেশ্যনশ্বিপক লৈ মত সেয়া তেওঁৰ লগত পাতিবলৈ ধৰিলে তেওঁৰ লগত ডিছকাছ কৰিব ধৰিলে তেতিয়া ৰাহুলৰ কথাবোৰে নবক বাৰুকৈয়ে চিন্তাত পেলাইছিলে কাৰণ তেওঁৰ চিন্তাধাৰা আৰু ৰাহুলৰ চিন্তাধাৰা যি সম্পূৰ্ণ বেলেগ যাৰ কাৰণে তেওঁ ভাবিবলৈ বাধ্য হৈ গ'ল যে ৰিলেশ্যনশ্বিপটো আচলতে কি কি হ'ল তুমি সঁচাকৈ ভাবানে যে বহুত দেৰি হৈ গ'ল নব কি কৈছা এইবোৰ মানুহে শুনিলে হাঁহিব জানো বহুত অবষ্টেকলছ আহিব আকৌ একেলগ হোৱাৰ কথা ক'লে ফেমিলি ফ্ৰেণ্ডছে এষাৰ কথা শুনাব হাঁহিব ল'ৰা ধেমালি বুলি ক'ব কিন্তু কিমান দিন এমাহ এবছৰ তাৰপিছত চবেই পাহৰি যাব সঁচাকৈ প্ৰেমৰ পাকঘৰে হৃদয়ৰ কোনোবা এটি কোণত মগুচ হৈ গ'ল এই ভেন্দি ভাজিত নিমখ দিয়াৰ নিচিনাৰ কথা তুমি কি ভেন্দি ভাজি বনাব ভেন্দি ভাজি নহয় জীৱনৰ আঞ্জা এইবাৰ লো ফ্লেমত ধৈৰ্যৰে সিজাম আবেগক ঢাকন নলগোৱাকৈ সময়মতে মছলা মেলাম মৰমবোৰ সিজিবলৈ দিম কথাবোৰ মিলিবলৈ দিম সোৱাদ লগা হ'বলৈ হ'লে ইমানখিনি এডজাষ্টমেণ্টটো কৰিবই লাগিব ন আৰু যদি কেতিয়াবা এনেকুৱা ফিল হয় যে এজনে বেছিকে কৰি আছে এডজাষ্টমেণ্টটো ইকুৱেল হোৱা নাই 50-50 হোৱা নাই তেতিয়া কি হ'ব আকৌ আগৰ দৰে অশান্তি হ'ব নহয় কাৰণ সম্পৰ্কত অংক নাথাকে নলেনি আবেগ থাকে আৰু আবেগ পাৰ্চেণ্টেজত নোলায় সম্পূৰ্ণ ভিডিঅ'ৰ লিংকছ ডেছক্ৰিপশ্যনত থাকিব আৰু লগতে অডিঅ'ৰ লিংকছো ডেছক্ৰিপশ্যনত থাকিব গতিকে ভিডিঅ'টো যদি ভাল লাগিলে লাইক আৰু কমেণ্ট কৰি জনাবলৈ নাপাহৰিব লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব